কৃষ্ণ আসাম টকছে প্ৰথম বাহাৰুলক দিছিল মঞ্চ বুকাত ফুলা পদুম তুলি আনিছিল আসাম টকছৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে সেই বাহাৰুল এতিয়া সকলোৰে পৰিচিত দেওবাৰে বাহাৰুললৈ তবলা হাৰমনিয়াম আগবঢ়াই গোলাঘাটৰ মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠীয়ে এই অনুষ্ঠানত উপস্থিত থাকে আসাম টকছৰ এডিটৰ ইন চিফ অনুপম চক্ৰৱৰ্তী সেই মুহূৰ্তৰ দৃশ্য এয়া বুকাত পদুম ফুলে কষ্টৰে জীৱন তেওঁলোকে পাৰ কৰিছে উলিয়াই অনাৰ এক আন্দোলন আসাম টকছে কৰিছিল আৰু মোৰ প্ৰাপ্তি এয়া হাৰমনিয়ামৰ পিছত তাবলা আৰু ঢোলকেও পালে বাহাৰুল ইছলামে কাইলৈ পৰহিলৈ যেতিয়া বাহাৰুল ইছলাম ডাঙৰ হ'ব মঞ্চত দপদপাই থাকিব আপোনাৰো কেতিয়াবা মনত পৰিব যে সেই বাহাৰুলে আছিল যি এটা সময়ত হাৰমনিয়াম তাবলা নাছিল আৰু সেই উপহাৰ পোৱাৰ পিছত আজিৰ বাহাৰুলৰ জন্ম হ'ল তেজপুৰৰ শিঙৰিতলিত এই উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে উল্লেখযোগ্য যে এইবাৰ বিহু মঞ্চত গীত গাব বাহাৰুলে দুটাকৈ বাদ্যযন্ত্ৰ পাই উৎসাহিত বাহাৰুলে গালে এটা দেশপ্ৰেমমূলক গীত লক্ষণীয় যে এই বাহাৰুলক লৈ এতিয়া সকলোৰে বহু প্ৰত্যাশা দুদিনৰ আগলৈকে অচিনাকি হৈ থকা সুকণ্ঠৰ অধিকাৰী বাহাৰুল এতিয়া অসমবাসীৰ চকুৰ মণি হৈ পৰিছে তেজপুৰৰ পৰা অশ্বিনী বৰাৰ ৰিপৰ্ট আসাম টকছ কলা কলা ডাৱৰ বোৰে আকাশ নাবৰিছে